হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় ভাল আৰু মোৰো ভাল। আজি আমি মামু ককাইদেউৰ বিয়া খাবলৈ গৈ আছোঁ। মাহঁতে জোৰোণ দি আহিলে, বাবাও গৈছিলে। ক'ৰ পৰা আহিলা? ট্ৰেইন চাবলৈ আহিছিলোঁ, ট্ৰেইন। ইমান মনোমোহা পৰিৱেশ ন? মোক ফটোকপি মাৰা মোক মোবাইলত। কেনেকুৱা লাগিছে জনাব দেই, নিজে মেকআপ কৰিছোঁ। ফুলখিনি পিছে শিল্পীয়ে আনি দিছে আৰু কাপোৰযোৰ তাই পিন্ধাই দিছে। কেনেকুৱা লাগিছে জনাব। মাহঁতে জোৰোণ দি ঘৰলৈ আহিলে, তাৰপিছত আকৌ মোক নিবলৈ কাৰণে আহিলে। তাৰপৰা এয়া গৈ আছোঁ আমি। চমাৰজানতে অলপ ৰ'লোঁ, ইমান ধুনীয়া লাগিছিলে নহয় দেখি পেলাই। তাতে বোলো দুখনমান ফটো মাৰোঁ। এয়া বিয়াঘৰ পালোঁহি। আৰু জানে নাই, বিয়াঘৰত একদম মুদলি পৰিৱেশ দেই। ইমান ডাঙৰকৈ গান লগাই থৈছে নহয়। মই বোলো মিউট কৰি পেলাই ভইচ অভাৰে দি লওঁ। তাৰপিছত এয়া সকলোকে দেখাই দিছোঁ, যিহেতু এইখিনি সময় আকৌ আমি এনেকৈ ভিডিঅ'ৰ যোগেদি চাব পাৰিম। এইফালে ববী আৰু তাইৰ ল'ৰা। ববী হৈছে মোৰ ভাগিন, মানে মোৰ বাইদেউৰ ছোৱালী। তাৰপিছত তাই ৰাজস্থানলৈ বিয়া হৈছে আৰু বহুত বছৰ মূৰত তাইক লগ পালোঁ। এয়া সকলোকে দেখাই দিছোঁ। তো ভাল লাগে ন এনেকুৱা সময়বোৰ। তাৰপিছত এয়া আমাৰ বাইদেউহঁত, তাৰপিছত এয়া ভাগিন পোৱালীকেইটা ইমান মৰম লগা দেখিছেনে? আৰু মই হৈছোঁ সিহঁতৰ পূজামাহী। আৰু আজি বাইদেউ, বৌ, ভিনদেউ সকলোকে লগ পাইছোঁ, বহুত ভাল লাগিছে। মানে এনেকুৱা এটা অনুষ্ঠানতহে লগ পোৱা হয় আৰু নহ'লেনো আজিকালি ক'ত সময় আছে। আৰু এই বিয়াখন যে ইমান আমাৰ হেঁপাহৰ নহয়, আপোনালোকক কি ক'ম, ভাষাৰে বুজাব নোৱাৰোঁ। মামু ককাইদেউ হৈছে মোৰ আপাদৰ ল'ৰা আৰু বহুত মৰমত। ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম চবতে দেখিব। আৰু দৰাক দেখাইছোঁ ৰ'ব, এয়া হৈছে দৰা, আমাৰ মৰমৰ মামু ককাইদেউ। তাৰপিছত দৰা যাবলৈ এতিয়া ৰেডি হৈছে। আমি এতিয়া কইনা আনিবলৈ মাছখোৱা গৈ আছোঁ, মানে নবৌক আনোগৈ আকৌ। ব'লক আপোনালোককো লৈ যাওঁ। আৰু এতিয়া বৰবাম দিহিঙীয়া গাঁৱৰ পৰা আমি একদম মাছখোৱা গৈ আছোঁ বৌহঁতৰ ঘৰলৈ। আমাৰ মুকুট দাদাই যেনেকুৱা উৰাই চলাইছে নহয়, মানে কইনা ঘৰ পাবলৈ আমাৰ বেছি টাইম নালাগিলে। প্ৰায় আমি 20 মিনিটমানতে কইনা ঘৰ পালোঁগৈ। হয়, এইখন দাদা। সোনু তই ক'ত লুকাই আছিলি? Semangat kan di video dah kan. Dalam kan ada ni. Dia kan ada. Dia nama. Pani kali tu dia. Kalau nama ini mahal. Buat pola ni. Ini pai boleh tak pai boleh. Oh boleh.
এইটো বলি কৰিলে হ'ল এখন আপোনালোকে লওক এখন আমাৰ হৈ হকী আগত গ'ল গোটেই গাড়ীখন দাঙিব লাগিব ভকত ক'লে গ'ল ছোৱালী কেনেকে খোজে শুনি লওক কথা ভালকে ভাবি লওক মনে যেনেকে মাতিছিলে ওলাই আহা মালাটো পিন্ধাই দিয়া নালাগে আঁঠু গাই লওক এতিয়া আকৌ আশীৰ্বাদ বাছ দাঙি দিয়া এতিয়া পাপা ৰাস্তাত আছে যোৱাৰ হোৱাকে চাউলখিনি কোনে নিছে মামু ককাইদেউ আৰু বৌক আমি ঘৰ পোৱালোহি আৰু মামু ককাইদেউ আৰু বৌক যুগ্ম জীৱনৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। আপোনালোক দুয়ো ভালে থাকক, কুশলে থাকক সদায়। আৰু আজি মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।